নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো Jatin নিউজ ইউটিউব চেনেললৈ তো বন্ধুসকল আজি আপোনালোকলৈ বহুত কেইটা আপডেট লৈ আহিছো তো ভিডিঅটো আপোনালোকে হেকলৈকে চাই থাকিব যদি এই চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষত থকা বেল বটনটো প্ৰেছ কৰি দিব তো বন্ধুসকল ভিডিঅটো আমি আৰম্ভ কৰো তো বন্ধুসকল আজি আমাৰ প্ৰথম আপডেটটো হৈছে বিউটি বাইলুঙৰ পৰা বিউটি বাইলুঙে ইনষ্টাগ্ৰামত 100k ফলোৱাৰ্ছ অতিক্ৰম কৰিছে আমাৰ ফালৰ পৰা মেনি কংগ্ৰেচুলেশ্যন জনাইছো আগবাঢ়িছো নেক্সট নিউজটো হৈছে বিকাশ চেত্ৰীৰ ওপৰত বিকাশ চেত্ৰীয়ে পৰীক্ষা কেনচেল ওপৰত কিছু কথা কৈছে এতিয়া আমি হেতু ক্লিপ চাই লওঁ আহক যে আমাৰ ষ্টুডেন্ট সকলৰ হৈ মই এটা কথা ক'ব বিচাৰিম যে যদি পৰিস্থিতি বেয়া হয় এক্সামটো কেনসেল কৰাটো ভাল হ'ব কাৰণ এনেকুৱা পৰিস্থিতিত ধৰক পৰিস্থিতি ভাল হ'লেটো বেলেগ কথা যদি পৰিস্থিতি ভাল হৈ যায় সব ঠিক হৈ যায় কৰোনা যদি কৰোনা আপডাল কমি যায় তেতিয়া এক্সামটো হোক কাৰণ এক্সামটো হ'ব লাগিব মানুহ জীৱনত আগবাঢ়ি যাব লাগিব এক্সাম দি পিছত হাই সেকেন্ডাৰী এনেকৈ বস্তুটো এক্সামটো হ'বই লাগিব কিন্তু যদি পৰিস্থিতি বেয়া হয় এক্সামটো নোহোৱা ভাল কাৰণ এনেকুৱা টাইমত এক্সাম এটা দিব গ'লে বহুত এটা মানুহৰ ভয় লাগি থাকে ভালকৈ পঢ়াখিনি সিহঁতে লিখিব নোৱাৰিব এটা ঘৰৰ মানুহে যেতিয়া নৰ্মেলি এক্সাম দিব গ'লে কি কয় যে বাবা ভালকৈ পৰীক্ষা দি আহিবা কিন্তু এতিয়া এনেকুৱা টাইপ হ'ব যদি পৰীক্ষা দিব যায় বাবা কৰোণাৰ পৰা বাচি আহিবা এনেকুৱা টাইপ মানে ক'ব ঘৰত সো গাইস বিকাশ চেত্ৰীৰ মন্তব্যখিনি আপোনালোকে নিশ্চয় শুনিলে চাগে এই বিষয়টো লৈ আপোনালোকে কি ক'ব কমেন্ট বক্সত জনাব বুলি আশা থাকিল আগবাঢ়িছো নেক্সট নিউজটো হৈছে SBN ব্লগছৰ ওপৰত SBN ব্লগছে 200k প্লাছ সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে তেওঁ ইনষ্টাগ্ৰামত সেই বুলি এটা পোষ্টটো দিছে আমাৰ ফালৰ পৰা তেওঁলৈ মেনি কংগ্ৰেচুলেশ্যন জনাইছো আগবাঢ়িছো নেক্সট নিউজটো হৈছে বেহাৰবাৰী আউটপোষ্টৰ সকলোৰে প্ৰিয় মোহনৰ ওপৰত মোহনে এটা ফেচবুক ষ্টৰীত দিছে তেওঁৰ নামত কিছুমানে ফেক একাউণ্ট খুলিছে সেই ফেক একাউণ্টসমূহক তেওঁ ৰিপৰ্ট কৰিবলৈ কৈছে কোনোবাই যদি ছাবস্ক্ৰাইব কৰিছে সেইসকলক আনছাবস্ক্ৰাইব কৰিবলৈ কৈছে আপোনালোকৰ ভিতৰতে যদি কোনোবাই ছাবস্ক্ৰাইব কৰা আছে সেইসমূহ আনছাবস্ক্ৰাইব কৰিব মোহনে এতিয়ালৈকে কোনো ইউটিউব চেনেল খোলা নাই সেয়েহে তেওঁ যদি কোনো ইউটিউব চেনেল খোলে তেতিয়া আমাৰ এই চেনেলৰ যোগেদি কৈ দিম নহলে মোহন তথা দীপজ্যোতি কেওটৰ ফেচবুক একাউণ্টৰ পৰা আপোনালোকে জানিব পাৰিব তো বন্ধুসকল আজিলৈ ইমানকেইটা আপডেট আছিলে যদিহে চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়া নিউজ আপডেটসমূহ পাই থাকিবলৈ তো বন্ধুসকল আজিলৈ এৰিছো বাই